আচলতে নিবনুৱা বুলি কৈ মোবাইলত লুডু খেলি থকা পাবজি খেলি থকা এই ল'ৰাবিলাকৰ কাৰণে তুমি এটা আদৰ্শ বুজিছানে হাতৰ বিদ্যা আছে ব্যৱহাৰ কৰিছো ছাৰ গাড়ীখন বেয়া হৈছে চিধা চিধিকে ক'ব পৰা নাই আজে বাজে কথাবোৰ কৈ দীঘলীয়া কৰি আছে একেবাৰে নতুন গাড়ী বুজিছা এই দেহাটোহে বুঢ়া হৈছে মনটোতো বুঢ়া হৈ যোৱা নাই নহয়ো দামোদৰ কথাবোৰ তই বুজা নাই গাঁৱৰ পৰিৱেশবোৰ আগৰ দৰে নাই দেচোন এই আমাৰ বিনন্দটোলেহে অলপ বেয়া লাগে বুজিছানে চবৰে দৃষ্টি আহি পালেহি নে নাই হোৱা এই মালতীজনী যে এতিয়ালৈকে আহিয়ে পোৱাহি নাই অথনিৰ পৰা ফোনটো বাজি আছে ইমান ওচৰত থাকিও শুনা নাই নে তুমি দেখিছনে বাৰু মই কি চিন্তাবোৰ কৰি আছো কি হৈছে তোমাৰ দেউতা কিয় এনেকে মন মাৰি আছা অন্য কাম বন নাই গোটলৈ আহি প্ৰথমতে যে প্ৰাৰ্থনাটো কৰি পেলাই মিটিংখন আৰম্ভ কৰিব লাগে সেইটো হ'লে কাণ্ড জ্ঞান নাই আপোনালোকৰ আচ্ছা আপোনালোকৰ কাৰ লোন আছিলে ডকুমেণ্টছবিলাক দিয়কচোন মোৰ এতিয়া আকৌ বেলেগ ঠাইত কালেকশ্যন কৰিবলৈ যাব লগা আছে দিয়ক এই চাৰিআলি চকৰ ফালে ওলাই যাওঁ কিমাননো সোমাই থাকিবি তই বজাৰলৈ নাযাও নেকি গাটো ভাল লগা নাই তাকে জ্বৰ জ্বৰ লাগি আছে চাওঁচোন কি কৰো গাটো বেয়া লাগিছে যদি ঘৰতে আৰাম কৰ দেহাটোলৈ অলপ চাবি তই সেই চকলৈ যাওঁ যদি পইচা লৈ যা আৰু সেই মেডিকেলতে সোমাই পেলাই ডক্তৰক ভালকে এবাৰ দেখুৱাই আহিবি বুজিছ নালাগে দে নালাগে মই কিবা এটা কৰিম তই অলপ আৰাম কৰ মই যাওঁগে আজি যে একে অকমান দেৰি হওঁতে যে ইমান কথা শুনাইছে ইহঁতৰ কি দেৰি নহয় নেকি এই ধনঘনীয়াজনী যে বেছি কথা এই মেনেজাৰটো যে সেইটো যে অকণ বেছি পইচা যেনেকে তই সেই বাপেকটোহে দিব একেবাৰে সেইবোৰৰ কাৰণে মই লোনে নলওঁ এবাৰ আমাজনে কৈ আছে লোন ল'বলৈ মই নলওঁ এবাৰ লোন বেয়া লাগিল বুজিছা তোমাৰ খবৰটো শুনি সঁচাকে বহুত বেয়া লাগিলে ছোৱালীজনী সৰু সেইকাৰণে লৰালৰিকৈ কেৰালাৰ পৰা গুচি আহিব লগা হ'ল এতিয়া পিছে কি কৰিম বুলি ভাবিছা হা অলপ বহি লওঁ প্ৰাইভেট হস্পিটেল এখনতে সোমাই আছো দৰমহা পাতি কম তথাপি ছোৱালীজনীকতো চাবই লাগিব সেইটো হয় আচলতে মই তোক কিছুমান কথা আগতে সাৱধান কৰি দিব লাগিছিলে মানে মছলা কেইপেকেটমান লাগিছিলো বিতুল আহিলা মানে মছলা লাগে মানে লাগে দিয়াচোন খাবাই মানে আলহী যিটো কেইপেকেটমান দিম বাৰু 5 পেকেটমান দিলে হ'ব ঠিক আছে 5 পেকেট একো নাই 1 2 3 স্লাইজ 1 পেকেট দিবা স্লাইজ লাগে ন একেলগে পলিম তই ভাই দিওঁ না দি দিয়া এই কেইটামান লাগে স্লাইজ নাই এটা দিলে হ'ব দোকানত কাম এটা কৰিছো ৰ'বা মামাৰ বোলো কেইটকা হ'ল তুমি এতিয়া দিয়া 25 এফালে কিয় বিতুল এবাৰ বোলে দুৰ্গা পূজাত চাওমিনৰ দোকান দি বোলে তামাম মাল কমালি কালী পূজাটো বোলে কলগছৰ বেপাৰ কৰি বোলে তামান কমালি তোৰ কিন্তু যে ওৱান টাইম বিজনেছৰ জবাব নাই যে ফেচবুক হোৱাটছএপ আৰু টিকটকত তোৰ মানুহজনীৰ উৎপাত ইমানেই বাঢ়ি গৈছিল নহয় গোটেই গাঁওখন তল ওপৰ হৈ আছিল তই জানো কেৰেলাতে মই অলপ গম পাইছিলো সৰু কথা বুলি পাতলকৈ ল'লো আৰু পাতলকৈ লোৱাৰ বাবে তোৰ মানুহজনী আজি তোক কেনেদৰে এৰি থৈ গুচি গ'ল গম পাইছ কি দিয়া নাছিলো তাইক মই কণমানি ছোৱালীজনীক এৰি থৈ যাবলৈ তাই অকণো বেয়া নালাগিল নে আৰে বাদ দে না দোষ যি গ'ল গ'ল সি কেতিয়াও ঘূৰি নাহে আৰু তোৰ যেনিবা মানুহজনী গ'ল আৰু মোৰ চামেলি চামেলি মানে মোৰ টমটমখন আকৌ আগতে বেৰেতি টিটি বুলি ক'লে টমটমালা হাজিৰ টিটি মানে তুন টমটমালা কিন্তু কি কৰিবি
কিনো বেমাৰে পালে তাকে বোলো কিনো চুচুৱাই থাকিম বিকিয়ে কৈ দিলো যা চালা তই টমটম বিক্ৰী কৰি দিলি কিন্তু কিয় মক্কেল এটাৰ নতুন গাড়ী এখন পাইছোঁ কাগজ পাতি অ'কে আছে তাকে কাইলৈ পঢ়িলে আনিম বুলি ভাবি আছোঁ তোৰে ভাল দে প্ৰথমতে 3 চকীয়া এতিয়া 4 চকীয়া ল'ব বিচাৰিছ বাৰু হ'ব দে মই যাওঁ ছোৱালীজনী ঘৰত অকলে যা আছে। যা যা তেন্তে ঘৈণীয়েৰে টিকটকত টিকা নচুৱাই থাকোঁতে গম পাইছিলোঁ এই বেছি দিন আৰু লাষ্টিং নকৰে কিয় তহঁতৰ গা ভেজালে নেকি তহঁতৰ নিচিনাকে আজে বাজে কৰি ঘূৰি ফুৰা নাই 10 টিমত কাম কৰি খাইছোঁ ঐ কেতিয়াবা যদি চুলি কাটিছোঁ ঐ কেতিয়াবা বজাৰত গৈ মুৰ্গী বিক্ৰী কৰিছোঁ হাতৰ বিদ্যা আছে 10 টিমত কাম কৰি খাইছোঁ কিন্তু তহঁতৰ নিচিনাকে বাপেৰৰ মূৰত কঁঠাল ভাঙি খোৱা নাই বুজিছ ক'বলে ঐ বিতুল কথা অলপ মুখ চভালি কবি কিন্তু কথা ক'লে লাজ লাগে তহঁতৰ লগত মুখ চুপতি মাৰি লাভ নাই মই যাওঁ তাৰ মানে তুমি আকৌ নতুন লোন এটা ল'ম বুলি খাটাং কৰি আহিলা নহয় জানো আচলতে কি জানা এমাউণ্টটো বেছি হোৱাৰ কাৰণে এবাৰ কিস্তি পইচাকেইটা মাৰিব পাৰিম নে নোৱাৰিম মানে সন্দেহে কৰিছিল মই অকণ সেই কাইদা কৰিহে লোনটো এপ্লাই কৰিছোঁ তাৰ মানে তুমি বেছি টেনশ্যন লৈ থাকিব নালাগে এই সময়মতে কিস্তি টকাকেইটা দি থাকিব পাৰিলেই হ'ল ওলোমাই দিয়া বুজিছা আৰু দুটামান ডাঙৰ ডাঙৰ শিল মোৰ সেই ডিঙিত ওলোমাই দিয়া তাৰপিছত এদিন সেই নদী এখনৰ কাষলৈ নি পেলাই গোটা মাৰি দিবা তাৰপিছত সকলো সমস্যা শেষ নে কি কোৱা তুমি যদি দেউতাক কথাটো ক'বলৈ টান পোৱা তেন্তে মই নিজে ক'ম কি ক'লা আকৌ এবাৰ কোৱাচোন মাকন মাকন কি হলো আই তোৰ কিয় কান্দি আছ চাওঁ ককা দেউতাই এবাৰ ছাগলীজনী সঁচাকৈ বিক্ৰী কৰি দিব নেকি হে দেউতাৰে আকৌ ছাগলীজনী কিয় বিক্ৰী কৰিব অথনি মই দেউতাক মানুহ এজনৰ লগত ফোনত কথা পাতি থকা শুনিছো আকৌ কি তুমি কবা না দেউতাক ছাগলীজনী বিক্ৰী কৰিব নালাগে বুলি তাইক মই বৰ মৰম কৰো ককা হ'ব দে আই মই দেউতাৰাক কম বাৰু সঁচাকে ককা আই অৰুণ আহি ওলালা দেখোন বহাচোন বহা বহুত দিনৰ মূৰত আহি ওলালাহি বহুত দিনৰ মূৰত আহি ওলালাহি কিবা সকামত আহিছা নকব আৰু বুজিছেনে ৰাসৰ সম্পাদকৰ দায়িত্বটো লৈ একেবাৰে চিতাকেহে লাগিছে কিয় বা কি হ'ল আকৌ কি কব আৰু কিমানৰ যে ঠে পেচ ইটোৱে সিটোৰ লগত নানাচে চেহেৰা পাতিয়ে নিশকতীয়াটো লাগে কংসৰ ভাগ ইফালে আকৌ সন্ধিয়া দুজনমানে গলাৎকৰণ কৰি আহি প্ৰশিক্ষকক শিকাবলৈ আহে কি কবা আৰু আজিকালি এতিয়া মই ৰাস নেপাতি মোৰ নিজৰ বিয়া পতা যেনহে লাগিছে এৰা বয়সটো ৰৈ নাথাকে এই বিয়াখনতো পাতিবই লাগিব বুজিছানে সেইটোতো হয় খুৰাটো এই স্কুলৰ ডিউটি ল'ৰা ছোৱালীৰ টিউচন তাৰ মাজতে আকৌ সামাজিক কাম এইবিলাকত ব্যস্ত হৈ থাকোঁতে নিজৰ কাৰণে চিন্তা কৰিবলৈ আহৰিয়ে নোহোৱা হৈছে দেখোন তাৰ মাজতে এজনী মনে মিলা চাবা আৰু আজিকালি আকৌ গাঁৱে ভূঞে ঢেৰ টেট মাষ্টৰণী উজনি নামনি হৈ থাকে নহয় তাৰে এজনী চাবা আৰু তাকেতো কৈ আছে অথনিৰ পৰা অহা 1920 আমাৰ ইয়াত ৰাস এইবাৰ আকৌ সেই মহাৰাসৰ কৃষ্ণভাগ নাচিবলৈ দিছে নহয় এই ৰিহাৰ্চেল ভালকে হোৱাই নাই বুজিছানে দিছিলে এই তোমাৰ সেই বন্ধন গোটৰ মেনেজাৰজনক দিছিলে নহয় তেওঁ আকৌ ঘৈণীয়েকৰ অসুবিধা
আৰু ঘৰত যিখনে মোৰ ৰাসলীলা আৰম্ভ হৈছে গোটেই মুৰ্গী খোপাৰ জোপ লাগিছে বুজিছানে মই লৰালৈকে ঘৰলৈ যাওঁ হ'ব দিয়া বৰ বিপদ এটাত পৰি আপোনাৰ ওচৰলৈ আহিলো বুজিছেনে হয় কওকচোন এই কালিয়া দমনৰ কৃষ্ণ ভাৱটো নিমিলা হ'ল তাকে ভাবিলো এই মাকন আগতে নাচ বাগ কৰা ছোৱালী গতিকে তাই পাৰিব যেন লাগিছে তাই পাৰিব জানো ৰাসলে 2টা দিনহে আছে পাৰিব তাই আগে পিছে নচা ছোৱালী কিয় নোৱাৰিব আৰু প্ৰশিক্ষকেতো সকলোখিনি শিকাই দিব ৰ'বচোন বাৰু মই তাইক মাতি দিওঁ হয় মাকন মাকন চাহ এফালে আছো ৰ'ব তাই আহি আছে শিকাই দিলে পাৰিম বাৰু নাচিবলৈতো এনেও মন আছেই ঠিক আছে মই তেন্তে আহো ঠিক আছে হ'ব আৰু মাকন তুমি কিন্তু নাচ গান কৰিলেও পঢ়া শুনা ঠিকে চলাই থাকিব লাগিব দেই ৰিহাৰ্চেল কৰি আহি ঘৰত আকৌ পঢ়িব লাগিব হ'ব ছাৰ মই আহো ঠিক আছে হ'ব ঠিক আছে মই আহো ঠিক আছে হ'ব ৰাসৰ বস্তুবোৰ বনাবলৈ সেই আমাৰ লক্ষেশ্বৰবোৰৰ দায়িত্ব দিয়া আছে তেখেতক ফোন কৰি আছে কিবা বস্তু লাগে বোলে আহিছো বাৰু ঠিক আছে হ'ব আহিব ঐ অৰুণ ছাৰে কি ক'লে শুনিলি নহয় তই ভালকে নাচিবি আকৌ দেই বাবা ঐ বাবা ঐ মাকনক নি পেলাই আবেলিকে সেই আখৰালৈ থৈ আহিবিচোন দাদা মই কিন্তু কৃষ্ণ নাচিম ৰাস দিছে চাহ গ'লগে দেখোন ইমান দিনৰ মূৰত আহিলে সেই চাহ অকণো দিয়া নহলে পাই তুমিনো ক'ত আছিলা ইমান সময় সেই গেছৰ চৌকাতে চাহ অকণ বনাই আনি দিবহি নোৱাৰিলা আপুনি যে ইমান সময় কথা চপাই থাকিলে এই মাকনৰ টিউচনৰ কথাটো